আছো যে খেল হৈছে এটা এনেকুৱা অনুষ্ঠান য'ত মানুহে নিজৰ জীৱন জীৱিকা ওলাই ল'ব পাৰে। আগৰ দিনত আমাৰ খেলটোক আমি এটা খেল ধেমালি অৰ্থাৎ এণ্টাৰটেইনমেণ্ট হিচাপে লৈছিলে, কিন্তু আজিৰ তাৰিখত খেলটো এটা প্ৰফেশ্যন হিচাপে ল'ব পাৰে। খেলৰ যোগেদি আমি নিজৰ জীৱন গঢ়ি ল'ব পাৰোঁ। গতিকে উঠি অহা যিখিনি নৱপ্ৰজন্ম আছে তেখেতসকলক মই আহ্বান জনাম, তেখেতসকলে অনাই বনাই অনাগত টাইম পাছ নকৰাকৈ যিসকলে যি ইভেণ্টটোক ভাল পায়, কোনোবা ফুটবলটো ভাল পাব পাৰে, কোনোবা ক্ৰিকেট ভাল পাব পাৰে বা কোনোবা অন্যান্য ইভেণ্টবিলাক ভাল পাব পাৰে। সেই ইভেণ্টবিলাকো তেখেতসকলে মনোযোগ দি পেলাই যাতে ভালকৈ শিকি লয় আৰু আগলৈ যাবৰ কাৰণে চেষ্টা কৰে। আৰু আমি বড়োলেণ্ড চৰকাৰ তৰফৰ পৰাও আমি আমাৰ বড়োলেণ্ড অঞ্চলৰ যি ক্ৰীড়া, সেই ক্ৰীড়াটো আগত নিবৰ কাৰণে আমি সদায় চেষ্টা কৰি আছোঁ। আৰু তাৰ কাৰণে আমি পোনপ্ৰথমৰ বাবে 9 অক্টোবৰৰ পৰা 20 অক্টোবৰলৈকে আমাৰ নৰ্থ ইষ্টৰ যিমানখিনি 6 শিডিউল কাউন্সিল আছে, সেই 6 শিডিউল কাউন্সিলক লৈ পেলাই আমি এটা ISPL বুলি আমি প্ৰথমবাৰৰ কাৰণে আমি টুৰ্ণামেণ্ট পাতিব বিচাৰিছোঁ। আৰু ইতিমধ্যে আমাৰ টীমবিলাক অৰ্থাৎ কাউন্সিলবিলাকৰ লগত আমাৰ কণ্টেক্ট হৈ গ'ল। ইয়াৰ উদ্দেশ্য এইটোৱে যে আমাৰ 6 শিডিউল যিহেতু ষ্টেটৰ আণ্ডাৰত থাকে, নেশ্যনেল গেম বা অন্যান্য গেমবিলাকত আমি ডাইৰেক্টলি পাৰ্টিচিপেট কৰিব নোৱাৰোঁ। তো কিন্তু 6 শিডিউল এৰিয়াবিলাকত বহুতখিনি প্ৰতিভাৱান খেলাৰী আছে যিবিলাকে সুবিধা নোপোৱাৰ কাৰণে নিজৰ খেল প্ৰদৰ্শন কৰিব নোৱাৰে। আমি সেইখিনি সুবিধা দিবৰ কাৰণে খেলটো আয়োজন কৰিছোঁ। আজি আমি প্ৰথমবাৰৰ কাৰণে আমাৰ এই আৰণ্যাই ফুটবল গ্ৰাউণ্ডত আমাৰ সন্মানীয় লেট থানেশ্বৰ বসুমতাৰীৰ স্মৃতিত ইয়াত এটা ফুটবল টুৰ্ণামেণ্টটো ৰাখিছোঁ, ওৱান ডে ফুটবল টুৰ্ণামেণ্ট। আমি সকলোৱে জানো যে থানেশ্বৰ বসুমতাৰী তেখেত এজন সমাজকৰ্মী আছিলে, লগতে তেখেত গাঁওবুঢ়াও আছিলে। বহু বছৰ ধৰি তেখেতে গাঁওবুঢ়াও কৰিছিলে আৰু তেখেতৰ যি গাঁওবুঢ়া কাল সেই সময়ত তেখেতে ৰাইজৰ হৈ বহুত ৰাইজৰ দুখ বেদনাত তেখেতে সহায় কৰিছিলে আৰু তেনেকুৱা বহুত সমস্যা সমাধানত তেখেত এজন অংশীদাৰ আছিলে। তো তেখেতৰ স্মৃতিত আজি আমি ইয়াত আৰনাই ফুটবল ফিল্ড এই খাচাবাৰীত আমি এই ফুটবল টুৰ্ণামেণ্টটো ৰাখিছোঁ। ইয়াৰ উদ্দেশ্য এইটোৱে যে আমাৰ উঠি অহা নৱপ্ৰজন্মক যাতে আমি তেখেতসকলক উৎসাহ যোগাব পাৰোঁ আৰু তেনেকুৱা খেলৰ প্ৰতি যাতে আমাৰ নৱপ্ৰজন্মই এটা এনকাৰেজ পায়। কিয়নো আমি দেখিছোঁ যে আমাৰ ভাৰতবৰ্ষত যিমানবিলাক ভাল ভাল ফুটবল খেলুৱৈ আজি আহিছে বা উঠি আহিছে, ইয়াৰ ভিতৰত আমাৰ নৰ্থ ইষ্টৰ পৰাও বহু আছে বা আমাৰ বড়ো জনগোষ্ঠীৰ পৰাও বহুত তেনেকুৱা ভাল ভাল খেলুৱৈসকল আছে। চ' আমি নৱপ্ৰজন্মক তেনেকুৱা এটা উৎসাহ যোগাবৰ কাৰণে এই খেলখন ইয়াত ৰাখিছোঁ আৰু আশা কৰিছোঁ এই খেলৰ যোগেদি বহুত যুৱক যুৱতীসকলে উৎসাহ পাব।